জানিব বিচাৰিছো। ঠিক আছে, মই এতিয়া সুধি পেলাই যদি তেওঁলোকৰ লগত এইটোতো কাউন্সিল ছাবজেক্ট হয়, ষ্টেটৰ ছাবজেক্ট নহয়, মই তুমি সুধিব লাগিব। মই ফোন কৰিছোঁ 22 তাৰিখ তেওঁলোকৰ ৰাতি আৱাজ অলপ ডাঙৰ কৰক ছাৰ। হয় হয়, এতিয়া আমি এটা শুনি পোৱা নাই। বেলেগ এটা টাইপ আপোনালোকে ফিক্স কৰিলে আমাৰ লগত বাৰ ডেট বেলেগ আৰু হ'বই লাগিব আমাৰ এইটো কিমান বছৰ পৰা আমি ইয়াত প্ৰচেছ কৰি আছিলো, আমি ইয়াত ধাৰণা বহি আছিলো, তথাপি আজিলৈকে হ'ব হোৱা নাছিল। সেইকাৰণে আমি ৰাইজে উঠিবলগীয়া হ'ল। 2 বছৰ পাৰ হৈ গ'ল যে পিজিআৰ বিচাৰত ইলেকশ্যন হ'ব বুলি। এতিয়া টাইম যিখিনিয়ে যে 2 বছৰ ভিতৰত পিজিআৰ বিচাৰত ইলেকশ্যন কৰিব পৰা নাই। হাইকোৰ্টত জানি পেলাই কিয় হাইকোৰ্ট কেছ দিব লাগে?